যেহেতু মই আজি নতুনকৈ আহিছোঁ গতিকে নতুনকৈ আহিলে পেপাৰ কলি এটা বজাই নিশ্চয় শুনাব লাগিব বুলি মই ভাবিছোঁ কিয়নো যদি পেপাৰ কলিটো মই বজাই নুশুনাও আমাৰ যিখিনি নতুন ল'ৰা ছোৱালীয়ে মোক আজি এই ভিডিঅ'টো দেখিছে হয়তো ভাবিব পেপাৰ অকণমান বজাই দিলে ভাল লাগিলেহেঁতেন নমস্কাৰ মই ৰাজু বৰুৱা গৰেশ্বৰৰ পৰা আপোনালোকক অকণমান আমি পেপাৰ কলি অকণমান বজাই দেখাম বুলি কিনে ভাবিলোঁ শিকাম বুলি অহা নাই আজি প্ৰথমতে ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ মাজলৈ পেপাৰ কলি মানে যিবিলাকে নতুন নতুনকৈ শিকিব বিচাৰে তেখেতসকলে প্ৰথমতে পেপাৰ মাতটো ওলাব নোৱাৰে বা পেপাৰ যি বলনি আমি যিকেইটা আমাৰ ফুট আছে এই ফুটকেইটাক আমি বলনি বুলি কওঁ এই বলনিখিনিত মানে বহুতৰে হাতবিলাক আঙুলিবিলাক ঠিক জেগাত নাথাকে কাৰণে পেপাৰ মাতটো আমি ওলাবলৈ অসুবিধা হয় গতিকে আমি আপোনালোকক প্ৰথমতে বলনিখিনি শিকাম বলনিটো বুলাই দিলে ক'ত কেনেকৈ মাত উঠে বা কোনটো বলনিৰ কি মাত আমি শিকাম প্ৰথমতে কিন্তু আমি শিকাব বিচাৰিছোঁ প্ৰথমতে আমি শিকাম আপোনালোকক আমাৰ পেপাৰ মাত্ৰা আমি 2 মাত্ৰাৰ পৰা আমি 16 মাত্ৰালৈকে আমি বজাওঁ যিবিলাকে পেপাৰ শিকে বা পেপাৰ জানে তেখেতসকলে হয়তো মাত্ৰা কি ক'ত নতুনকৈ এনেকৈ ভাবিব পাৰে কিন্তু আমাৰ যেহেতু এটা শিকিবলৈ কিবা এটা আমাক লাগিব যেনেকৈ নেকি আমি ঢোল শিকোঁতে আমি দাও দেশ দাও আমি বজাওঁ বা আমি গান শিকোঁতে আমি সাৰে গামা পা শিকোঁ বাঁহী শিকোঁতে আমি সাৰে গামা পা শিকোঁ গতিকে আমি পেপাৰটো শিকিবলৈ হ'লে আমি অকণমান ক্লাছিকেলি যাবলৈ হ'লে আমি পাঠ্যক্ৰম হিচাপে যাবলৈ হ'লে আমাক কি লাগিব আমাক এটা মাত্ৰা লাগিব সকলো বস্তুৰে এটা মাত্ৰা আছে সাৰে গামা পা বুলি কোৱা বস্তু এটা আছে গতিকে সেইটো আমাক লাগিব মাত্ৰাখিনি এই কাৰণে শিকোৱা যায় যিবিলাক বলনি আমাৰ এই পেপাৰ যিবিলাক বলনি এই বলনিবিলাক আমাৰ ঠিক জেগাত পৰে আৰু মাত্ৰাখিনি শিকিলে ঠিক জেগাত পৰিব আৰু যে মাত্ৰাখিনি নিহাকে আপোনালোকে ডাইৰেক্ট বজোৱা যায় পেপাৰটো যদি পেপাৰ কলিবিলাক দিয়া যায় বা পেপাৰ নতুন কলিবিলাক আমি শুনো তেতিয়াহ'লে হয়তো আপোনালোকে গম নাপাব যে কি বাজি আছে মানে কোনটো টিউনত বাজি আছে বা কোনটো হেৰি বাজি গম নাপাব আপোনালোকে গতিকে আমি দেখুৱাইছোঁ এইটো হ'ল আপোনাৰ ডি আমি যি লম বুলি কওঁ আমি লম একচুৱেলি এইটো ডি হয় ডি বুলি কওঁ আমি হয়নে ডি বুলি কৈছে আমি এইটো ডি বুলি কওঁ কিন্তু আমি লম আমি এই কাৰণে কোৱা যায় যেতিয়া আমি ঢোলে তালে টকাই মানে পেপাৰে আমি একেলগে বজাম তেতিয়া আমি লম বুলি কওঁ আমি এটা কথা কৈ থৈ দিওঁ যে তেনেকৈ ঢোলত আমি গ্ৰেন কিতে গেনি চাক কিন্তু ঢোলটোৱে চাক নকয় হয়নে ঢোলটোৱে কিন্তু প্লাক কয় যেতিয়া তালে টকাই আকৌ পৰিব তেতিয়া চাক হৈ যায় শুনিবলৈ ডেছ আৰু খিত তাত আমাৰ ডেছ আৰু খিত লাগি আছে কিন্তু চাক যেতিয়া ঢোলে তালে টকাই লগ হয় তেতিয়াহে আমি চাক হয় ঠিক তেনেকৈ এইটো আমি লম বুজি পোৱাত আমি লম বুলি কওঁ কিন্তু আমাৰ এইটো কি বুলি কয় ডি এইটো আমাৰ ডি বুলি কয় আমি ইয়াকে আমি ডি বুলি ক'বা আমি গোটেই একেলগে বাজিলে লম হয়নে সকল মানে বন্ধু বান্ধৱীয়ে বা ভাইটি ভণ্টীয়ে মোক ৰিকুৱেষ্ট কৰিছিলে যে পেপাৰ কলিবিলাক অকণমান বজাই কিনে দেখাব বা ইউটিউব চেনেল বা মোৰ পেজত দিবলৈ জনাইছিলে সকলোকে মই এই চেগতে ধন্যবাদ জনাইছোঁ আৰু আশা কৰোঁ অসমবাসী ৰাইজে আঁকোৱালি ল'ব আৰু কিবা ভুল ভ্ৰান্তি হ'লে মাফ কৰি দিব ডি হ'ল আমাৰ আকৌ ডিৰে দুটা স্বৰ আছে এটা আমাৰ কোমল এটা আমাৰ উচ্চ হ'ল আমাৰ ডিটো এইটো আমাৰ কোমল হ'ব এইটো আমাৰ উচ্চ ডি আমাৰ উচ্চ এটা আছে আৰু আমাৰ কোমলটো আছে আৰু আমাৰ এটা উচ্চ আছে আমি সেইটোকে আমি লম বুলি বজাওঁ হ'ল ডিটো আমাৰ ডি এইটো আমাৰ ক'ত গ'ল উচ্চ স্বৰ গৈছে এতিয়া আমাৰ আহিব ট আমি সেকেন্ড বলনিটো আমি দাঙি দিম ট হ'ল ডি ট হ'ল আমি যেতিয়া আমি আকৌ নেক্সট তৃতীয় আঙুলিটো আমি দাঙি দিম টি কৰিছে আমি নেক্সট আঙুলি কি দাঙিম আমি যেতিয়া আমি প্ৰথম আঙুলি আমি মুখনিখনৰ পৰা যেতিয়া প্ৰথম আঙুলি যাম তুমি আমাৰ এটা ট্ৰিট শব্দ ওলাই ট্ৰিট টোট ডি আমি এইকেইটা আমি আপোনালোকক এতিয়া মাত্ৰাখিনি দিয়াম আমি প্ৰথমতে 2 মাত্ৰাত যাম
এইটো আমাৰ 2 মাত্ৰা আকৌ মই বজাই দিছোঁ নতুন শিক্ষাৰ্থীসকলৰ কাৰণে ভাল হ'ব কিয়নো 2 মাত্ৰাটো আমি মাত্ৰাখিনি বজালে আমাৰ আঙুলিবিলাক চাফা হ'ব আৰু আঙুলিবিলাক আপোনালোকৰ কেতিয়া ক'ত কেনেকৈ পৰিব লাগে গম পাব আৰু কোনটো কি মাত দিয়ে গম পাব এইটো আমাৰ 2 মাত্ৰা ইয়াৰ পিছত আমি 4 মাত্ৰা বজাম আমাৰ 3 নাথাকে 5 নাথাকে 7 নাথাকে আমি বজাম 2 4 6 8 এবাৰ আমি 4 মাত্ৰা বজাম কিন্তু আমি 4 মাত্ৰা যেতিয়া বজাম যেতিয়া আমি উলটি আহিম তেতিয়া কিন্তু আমাৰ আঙুলিটো বেলেগ হৈ আহিব আপোনালোকে মন কৰিছেনে নে নাজানো মই আকৌ বজাই দিছোঁ চাবা আমি ওপৰৰ পৰা গম পালেনে আমি 3টা বজাইছিলোঁ টি 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 টো 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 ডি টি ডি 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 গম পাইছেনে আপোনালোকে মই আকৌ বজাই দিছোঁ আপোনালোকে লাষ্টতে কিন্তু লাষ্টৰ যে ডি আমি লম কওঁ সেইটো আমাৰ এটা জায়গা থাকিব 1 2 3 4 আমি অকমান গেপছ এটা লৈ আমি বজাই গৈছো হয়নে এবাৰ আমি 6 মাত্ৰাটো বজাই দিছো আপোনালোক 6 মাত্ৰাটো একেই গম পালে নে 6 মাত্ৰাটো আমি কেনেকৈ বজাইছো আকৌ মই ওপৰৰ পৰা আহিছো আঠ মাত্ৰাটো আমি বজাম আঠ মাত্ৰা চাব আপোনালোকে গম পাইছেনে আমি লাহাকে বজাই দিছোঁ 8 মাত্ৰাত আমি 7টো এইটো বজাম ডিটো বজাম কিন্তু 8ত আমাৰ এইটো উঠি যাব আপোনালোকক পাতলকৈ বজাই দেখাম 8 মাত্ৰাকৈ বজাই গম পালে নে 1 2 1 2 1 2 1 2 গম পালে নে গম পালে নে আমি একেলেথিৰে 3টা বজাইছো 1 2 1 2 1 2 1 2 হৈছে নে এবাৰ আকৌ হেতুকে আমি হেনেকৈ বজাম 1 2 1 2 1 2 কিমান হ'ল 1 2 1 2 1 2 কিমান হ'ল আমাৰ 6টা এবাৰ আমি 1 2 হ'লনে মানে ডি 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 হ'ল আশা কৰোঁ আপোনালোকে মই যিখিনি ক'লোঁ সেইখিনি আপোনালোকে বুজি পাইছে সুন্দৰকৈ পিছলৈকে আমি আকৌ আহিম কিয়নো ময়ো প্ৰথম আহিছোঁ
একচুৱেলি পেপাৰ কুলি মই শিকাম বুলি অহা নাই পেপাৰ কুলি বহুতে কৈ থাকে ভিডিঅ' অকণমান বনাই কিনে দিব লাগে সকলোৱে নতুন তেখেতসকলে ছাবস্ক্ৰাইব কৰিব শ্বেয়াৰ কৰিব লাইক কমেণ্ট কৰিব কাৰণ আপোনালোকৰ অকণমান মৰমে আৰু অকণমান সঁহাৰিয়ে হয়তো মই আৰু উৎসাহ পাম ভিডিঅ'বোৰ বনাবলৈ কাৰণ ভিডিঅ' এটা বনাবলৈ বহুত কষ্ট হয় যিখিনি জানো সেইখিনিহে মানে কৈছোঁ কাৰণ মই যেতিয়া শিকিছিলোঁ তেতিয়া তেনেকৈ শিকাই দিবলৈ কোনো নাছিলে তেতিয়া আমি মাতটোৱে ওলাব পৰা নাছিলোঁ যে কোনটো কেনেকৈ মাত ওলায় মানে দাদাহঁতে বা আমাৰ ককাহঁতে ইমান ধুনীয়াকৈ পেঁপা বজাইছিলে লহৰ দি পেঁপা বজাই নাচো লাগে কিন্তু আমি বজালে কি মাত ধান হয় হয়নে নহয় তুতৰাই থকা ভেকুলীহে তো মাতটো ওলাইছিলে গতিকে আমাৰ নিজৰে বেয়া লাগিছিলে খং উঠিছিলে যে কোনোবা যদি শিকোৱা মানুহ পালোহেঁতেন আজিকালিতো বহুত চেনেলত পেপাৰ কুলিবিলাক বা পেপাৰ আমাৰ যিবিলাক আমাৰ বলনি সেইবিলাক শিকাই আছে সেইবিলাক ভিডিঅ' চাওক আপোনালোকেও আশা কৰোঁ মোৰ ভিডিঅ'টো চাওক গতিকে সকলো ভিডিঅ'বিলাক চাওক আৰু যিখিনিত ভাল লাগে আপোনালোকৰ দাদাহঁতে শিকোৱা মই দিয়া যিখিনি বস্তু ভাল লাগে সেইখিনি বস্তু আপোনালোকে গ্ৰহণ কৰি লওক আৰু যিখিনি বেয়া লাগে সেইখিনি এৰি দিয়ক হয়নে কিন্তু চাব লাগে শিকিব লাগে আমিও শিকি আছোঁ ভ্ৰান্তি হ'লে মাফ কৰি দিয়ে আৰু কমন বক্সত কমন কৰি দিব ভুল হ'লে মই শুধৰাই ল'ম আমিও শিকি আছোঁ গতিকে যিখিনি জানো সেইখিনি আমাৰ নতুন উঠি অহা ল'ৰা ছোৱালীক আমি জনাবলৈ ইচ্ছা কৰিছোঁ যেতিয়া ভিডিঅ'বিলাক চাইছিলোঁ অকণমান যদি পেপাৰটো বজাই দিলেহেঁতেন কিবা এটা চাব পাৰিলোহেঁতেন অকল শিকাই থাকিলেও ভাল লাগে হয় কিন্তু অকণমান যদি আমি বজাই দেখাওঁ আমি ইমান নহয় 1 মিনিট হ'লেও যদি আমি বজাই দেখাওঁ নিশ্চয় ভাল পায় হয়নে গতিকে মই অকণমান বজাই দেখাওঁ আপোনালোকক ভুলভ্ৰান্তি হৈ যাব পাৰে কিন্তু মাফ কৰি দিব আগতে কৈছোঁ অকণমান এনে কুলি এটা বজাই শুনাম যদি আৰু ভাল লাগে আপোনালোকে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব নতুন যিবিলাক আহিছে মোৰ পেজটো লাইক কৰি দিব পেজটো শ্বেয়াৰ কৰি দিব আৰু মোৰ ডেছক্ৰিপশ্যনত মোৰ আছে অলৰেডি ডেছক্ৰিপশ্যনত মই দি দিম মোৰ ইউটিউব চেনেলৰ হৈছে RB আপডেট ব্লগ মোৰ চেনেলটোত আপোনালোকে যাওক আৰু নতুনবিলাকে ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো ভাল পালে আপোনালোকে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব দেই আমি আকৌ নেক্সট সপ্তাহত আহিম এবাৰ অকণমান আমি পেপাৰটো অকণমান বজাই দিম অকণমান ভুলভ্ৰান্তি হ'ব পাৰে বয়সস্থসকলে আৰু ডাঙৰসকলে মাফ কৰি দিব কাৰণ মই পেপাৰ শিকাম বুলি অহা নাই কিন্তু যিসকলে মোক কৈ থাকে তেখেতসকলৰ কাৰণে আহিছোঁ একচুৱেলি কিয়নো পেপাৰটো বহুতেই বজাব ইচ্ছা কৰে আমিও যেতিয়া সৰু আছিলোঁ তেতিয়া আমিও বজাব ইচ্ছা কৰি আছিলোঁ গতিকে হয়তো মোৰ কিবা কওঁতে হয়তো ভুল হৈ যাব পাৰে গতিকে আপোনালোকক